Hey guys, welcome to YouTube channel. So guys, in Asami Himunto Biso Sarma Saram Ang de Tungtamna video ko skip legar naide. এইকেইদিন কৈ আছো যে বাল্য বিবাহ বন হ'ব লাগে, সৰুত ছোৱালী মা হ'ব নালাগে, কিন্তু বেছি ডাঙৰ বয়সতো মা হ'ব নালাগে। তেতিয়াও কমপ্লিকেশ্যন হয়, কাৰণ যেনেকে সৰুত জন্ম দিওঁতে কমপ্লিকেশ্যন হয়, 28, 30, 35 বছৰত বাচ্চা জন্ম দিলেও কমপ্লিকেশ্যন হয়। গতিকে উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে, না কমত না ডাঙৰত। বহুতে আকৌ ৰখি থাকে, ৰখি থকাটো দিগদাৰ। তেতিয়াও বডিয়ে নামানে, কাৰণ আমাৰ শৰীৰটো ভগৱানে এই ধৰণে নিৰ্মাণ কৰিছে যে 22ৰ পৰা 30 বছৰৰ ভিতৰতে আমি সন্তান জন্ম দিব লাগে। Are moza monoba like are subscribe খানে দাও বাও। So let's go.